হয়, আমি বৰ্তমান গহপুৰ নগৰৰ মাজমজিয়াত আছোঁ। নিশ্চয় আপোনালোকে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছে। আজি অৱসৰ বিনোদনৰ কাৰণে নহয়, এটা দুখৰ মৰ্মান্তিক এটা হৃদয় বিদাৰক কথালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসমৰ মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী লেখন কুম্বাং, সুৰকাৰ, গীতিকাৰ আৰু লগতে ভাল এজন ছাত্ৰ আছিল। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তেওঁ কাৰিকৰী শিক্ষা লৈ চাকৰি কৰাৰ লগতে বৰ্তমান সময়ত খুব জনপ্ৰিয় গান তেওঁ ৰাইজৰ মাজলৈ এৰি দিছিলে। কিন্তু এটা দুখৰ খবৰ, এটা নহয় দুটা কিডনী তেখেতৰ বিকল হৈছে ইতিমধ্যে। তামিলনাডুত উন্নত কাৰিকৰী চিকিৎসাৰ কাৰণে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হৈছে। সেই গতিকে সমূহ গহপুৰবাসী ৰাইজে, অসমবাসী ৰাইজে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষ সকলোৱে মানুহে মানুহৰ বাবে সেই কথাটো অনুভৱ কৰি কিঞ্চিত হ'লেও তেখেতক এই পৃথিৱীখনৰ পৰা যাতে আমি আঁতৰাই নপঠিয়াওঁ, আপোনাৰ সহায়ে, আপোনাৰ মৰমে যাতে দুদিন আৰু পৃথিৱীখনত আমাৰ লগতে জীয়াই থাকিবলৈ শক্তি দিয়ে, প্ৰেৰণা দিয়ে। তাৰ কাৰণে মই সকলো মানস দৰদী জনগণক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি কৰল প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৱে আহক, কিঞ্চিত হ'লেও এই দান পাত্ৰ আপোনালোকে সহায় কৰক, বা স্কেনাৰ দিছে, ফোন নম্বৰ দিছে, আপোনালোকে সহায় কৰি অতি শীঘ্ৰে এই দুৰাৰোগ্য ৰোগৰ পৰা তেওঁ মুক্ত হৈ অসমৰ কাৰণে, মিচিং সমাজৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে যাতে গীত পৰিৱেশন কৰিব পাৰে, কাম কৰি যাব পাৰে, তাৰ কাৰণে যাতে আমি অকণমান হ'লেও কিঞ্চিত, পুনৰবাৰ কৈছোঁ, কিঞ্চিত পৰিমাণ হ'লেও আমি সহায় সহযোগ আগবঢ়াওঁ। আজি প্ৰথমটো আমি ৰোড শ্ব' গহপুৰ টাউনৰ মাজত আমি কলেজগুৰিত কৰিছিলোঁ। যথেষ্ট ৰাইজৰ সঁহাৰি হৈছে। সকলোৱে আহি সকলোৱে কিছু হ'লেও আৰ্থিক অনুদান দিছে। ঠিক এইদৰে এই চেনেলৰ, আপোনালোকৰ চেনেলৰ যোগেদি যি QR কোড আৰু নাম্বাৰ দিছে, সকলোৱে যি পাৰে সহায় কৰি পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে আমি অলপ তেখেতক উৎসাহ উদ্দীপনা প্ৰদান কৰোঁ। ধন্যবাদ।
ঠিক আছে। এয়া দেখিছে মানুহে মানুহৰ বাবে খ্যাতিসম্পন্ন যি জনপ্ৰিয় যুৱ কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ লেখন কুম্বাঙৰ বিশেষকৈ কিডনী বিকল হৈছে আৰু এই লেখন কুম্বাং হৈছে জোনাই আৰু জোনাইৰ ডিমুৰ গাঁৱৰ লেখন কুম্বাঙৰ বাবে গহপুৰত এনেধৰণৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছে, য'ত ইতিমধ্যে তেওঁলোকে 2-4জন গায়ক নিমন্ত্ৰণ জনাইছে স্থানীয়, আৰু তাৰোপৰি আপোনালোকে দেখিছে এটা এয়া দান পাত্ৰ, যিটো দান পাত্ৰত ইতিমধ্যে স্থানীয় যিসকল লোক আছে তেখেতসকলে পাৰ্যমানে তেওঁলোকে কিছু সাহায্য প্ৰদান কৰিছে। আৰু এনেধৰণেই দেখিব পোৱা গৈছে যে সন্ধিয়া সময়ত ইয়াতেই গহপুৰৰ চহৰৰ মাজমজিয়াত এনেধৰণে এক অনুষ্ঠান আয়োজন কৰিছে। পুনৰবাৰ কৈছোঁ যে মানুহে মানুহৰ বাবে খ্যাতিসম্পন্ন জনপ্ৰিয় যুৱ কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ লেখন কুম্বাঙৰ বাবে এই অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু অতি দুখৰ খবৰ আৰু এটা কথা কি যে যদি সকলোৱে নখ জোকাৰে তেতিয়াহ'লে নদী বয়, আৰু ঠিক তেনেধৰণেই দেখিব পোৱা গৈছে যে এইজন কণ্ঠশিল্পী গীতিকাৰ বাবে সকলো ওলাই আহিছে আৰু এজনৰ পিছত এজনে গাইছে। আৰু ইফালে যি দান পাত্ৰ, এই দান পাত্ৰত ইতিমধ্যে তেওঁলোকে দিছে আৰু আন এজন ইতিমধ্যে অনুষ্ঠানটি আয়োজন কৰাৰ বাবে আমাৰ মাজত উপস্থিত হৈ আমাক বিশেষভাৱে সহায় কৰিছে দুলাল মহন্ত ছাৰ। তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল। তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত লেখন কুম্বাঙৰ কাৰণে তেওঁ 10,000 ডনেট কৰিছে। সকলোৱে তেওঁক হাত চাপৰিৰে সম্বোধন জনাব লাগে। দুলাল মহন্ত দেৱলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ, যাতে অনাগত ভৱিষ্যত দিনত যাতে তেওঁ আৰু এনেকুৱা সমাজৰ কাম কৰি যাব পাৰে তাৰে কামনা কৰিলোঁ আৰু তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছতে আৰু গীত পৰিৱেশন কৰিব আমাৰ মাজত উপস্থিত থকা কপিল পেগু। তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কপিল পেগু ট্ৰেকটো লগাই দিবচোন।